আজি শনিবাৰ 27 তাৰিখ জুন। তো যিয়ে নহওক মই গৈছিলোঁ শনি মন্দিৰত, কিন্তু যদিবা মই শনি মন্দিৰত গৈছিলোঁ, কিন্তু মই আজি ভিডিঅ' বনোৱা নাই। মানে কি ৰাস্তা দি আহি থাকোঁতে এই মানুহ যে কয় কথাতে যে মানে দুখীয়াৰ সদায় দুখ, মানে কি দুখ মই আজি মোৰ চেনেলৰ জৰিয়তে আপোনালোকক সকলোখিনি জনাই আছোঁ। আহক, প্ৰথমতে আপোনালোকক দেখাইছোঁ মই এই যিখন ট্ৰেক্টৰ, মালিকক চিনি নাপাওঁ। তো যিয়ে নহওক মই ড্ৰাইভাৰৰ মুখৰ পৰাই অলপ ময়ো জানিম আৰু আপোনালোককো জনাই চাওক। কি হ'ল ট্ৰেক্টৰখনৰ? হা, তেল নাই, মালিকে ৰাতিপুৱা তেল কমকৈ দিছি, এতিয়া তেল শেষ হৈছে। আমি ইয়াতে বহি আছোঁ, মালিক ফোন কৰিছোঁ আহিব আহি নাই। তাৰমানে তেল এনে কেই লিটাৰমান ভৰে দেই? 5 লিটাৰ 10 লিটাৰ 20 লিটাৰো হয়। তেলৰ দাম বাঢ়ছে না, সেইকাৰণে তেলৰ অংক বঢ়াইছে। তাৰমানে মেইন কথাটো কি জানেনে, ড্ৰাইভাৰে কি কৰিব চাওক, মইতো ড্ৰাইভাৰ, মালিকে ইমান লাখ টকাত আমি গাড়ী এখন কিনে, ট্ৰেক্টৰ কিমান ইনকাম, কিন্তু এইটো বিশ্বাস হ'ব লাগে মালিকবিলাকে। ৰাতিপুৱা উঠিয়ে ফুল টাংকি তেল ড্ৰাইভাৰক ঘৰে দিব লাগে, এইটো হৈছে মালিকৰ নিয়ম। ট্ৰেক্টৰখনে যেতিয়া হাৱা ল'ব, হাৱাটো লোৱাৰ লগে লগে তাক তেল ভৰাই দিলে পাম্প মাৰি গাড়ীখন ষ্টাৰ্ট কৰিব পাৰিব। কিন্তু তাতকৈ ডাঙৰ কথা কি জানে নাই, যেতিয়া পাম্পটো বনাব লগা হ'ব এই ট্ৰেক্টৰখনৰ, আৰু তেতিয়া এই মালিকবিলাকে গম পায় যে মোৰ আজি কিয় ইমান টকা গেল পাম্পটো বনাওঁতে। সকলো ট্ৰেক্টৰৰ মালিকক মই কৈছোঁ, আপোনালোকে সদায় তেল ফুল টাংকি ভৰাই থ'ব। ঘৰত আছিলোঁ, ঘৰৰ পৰা আকৌ মই ৰিটাৰ্ণ যাব লাগে। এবাৰ মাথলিত যায়, তাতো ট্ৰেক্টৰখন জ্বলি গৈছে। মই আপোনালোকক দেখাই আছোঁ, আহক। আহি আছোঁ, পোৱা নাই আৰু অলপ বাকী আছে। আপোনালোকে একদম অনুৰোধ কৰি কৈছোঁ আপোনালোকক, ভিডিঅ'টো আপোনালোকে একদম স্কিপ নকৰাকৈ চাই থাকিব। তো আহি পালোঁ এইবাৰ আৰু যিখন মই দেখাব খুজিছিলোঁ আপোনালোকক, 2 নম্বৰ ট্ৰেক্টৰখন। এইখন চাক, তাতে মই চাইকেলখন থৈ দিছোঁ, আৰু এইখন চাক ট্ৰেক্টৰ, এইখনৰো মালিকৰ মই নাম নাজানো। তো যিয়ে নহওক, দাদা কি হ'ল ট্ৰেক্টৰখনৰ আপোনাৰ? ট্ৰেক্টৰখনতো মই আপত্তি দিলোঁ, অলপ পিছত জ্বলি উঠিছে, জ্বলি কিন্তু বেকো দালি এইবিলাক গোটাই ৰাখিব পৰা নাই। মই একদম মানুহ ভৰ্তি হৈছে, মানে গোটেই ৱাৰিং জ্বলি গৈছে। ৱাৰিং জ্বলি গৈছে। হা, দেখাব পাৰি ন অলপ? এতিয়া আৰু বনীত মাৰা আছে, দেখাব নোৱাৰি, অলপ খুলি পেলাই দেখাব নোৱাৰি? লগ কৰা আছে। আপুনি কিহৰ কাৰণে হোৱা বুলি ভাবে? ৱাৰিংটো জ্বলি গ'ল কিহৰ কাৰণে? চেল্ফৰ প্ৰব্লেম হৈছে। চেল্ফৰ প্ৰব্লেম। তো যিয়ে নহওক, 71 যিহেতুকে গোটাই ৱাৰিংখিনি জ্বলি গৈছে। কিবা খাইছি বা খোৱা নাই তাৰ নাই পাত্তা চাক, যি কষ্ট কৰি লোড কৰিছিল আকৌ কষ্ট কৰি খালী কৰি আছে। বেয়া মোৰো লাগছে, কাৰণ মই দিন হাজিৰা কৰি খোৱা মানুহ, বাৰম্বাৰ কৈছোঁ। আৰু আচলতে কি জানে নাই, ৰাতিপুৱাই যেতিয়াই এই গাড়ীখন মানে মালিকৰ বাউণ্ডাৰীৰ ভিতৰৰ পৰা মানে ড্ৰাইভাৰে লৈ আহি চেকাত পানী দি লৈ, কিছুমান এনেকুৱা ড্ৰাইভাৰ আছে মবিল ক'ত থাকে 1 নম্বৰ কথা সেইটো চিনি নাপায়। কিছুমানেতো বেটাৰীৰ পানীও চেক কৰিব নাজানে। গতিকে সেনেহেন কথা নহয়। এইটো এতিয়া মই আচলতে মালিকৰ ভুল বুলি নকওঁ, এইটো ড্ৰাইভাৰৰ ভুলৰ কাৰণে হৈছে। ড্ৰাইভাৰ বেয়া নহয়, আমি এখেতক চিনি পাওঁ আগৰ পৰাই। ড্ৰাইভাৰ এটা যেতিয়াই আপোনাৰ তাতে 20-25 বছৰ গাড়ী চলাব নহয়, সেই ড্ৰাইভাৰটো সদায় ভাল। যদি আপুনি এটা আজি ক'ৰবাত ছাগাল চিপকচোন, কি ক'ব জানেনে, এই ড্ৰাইভাৰটো ভাল নহয়, যিমান তোৰ গাত লগাই দিলাক ড্ৰাইভাৰটো, সিদিনাখনৰ পৰা কিন্তু আপুনি ভালেই নহয়। ড্ৰাইভাৰটো যিমান ড্ৰাইভাৰ আছে চবকে কৈছোঁ, চাই চিতি ৰাতিপুৱাই ভালকৈ চেক কৰিব, গাড়ী উলিয়াই আনিব, কোনোদিন বিপদ নহয়। ভিডিঅ'টো মই ইমানতে বাই বাই দিলোঁ। জয় আই অসম।